নমস্কাৰ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ। আজি আমাৰ অহা ক্লাছ 11ৰ অসমীয়া বিষয়ৰ ছেকেণ্ড অধ্যায় চেপ্টাৰ 2টো আমি আৰম্ভ কৰি দিওঁ। এতিয়া আমি অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ পদ্মনাভ গোহাঁই বৰুৱা। পাঠটো নিৰ্বাচন কৰা কাৰণখিনি তোমালোকে পঢ়ি ল'বা। লেখক পৰিচয় তোমালোকৰ এতে পদ্মনাভ গোহাঁই বৰুৱা। এতিয়া আমি আলোচনা কৰিছোঁ 15 নম্বৰ পেজটোৰ পৰা 16 নম্বৰ পেজটোৰ পৰা মূল পাঠ। মহাত্মা মোহনদাস কৰমচাঁদ গান্ধীজীৰ কীৰ্তিৰ কাহিনী কথা ভালেমান দিনৰ পৰা খুনুক খানাককৈ শুনি আছিলোঁ। দক্ষিণ আফ্ৰিকাবাসীক ভাৰতৰ সন্তানৰ দুখ নিৰ্যাতন মোচন আৰু অভাৱ অভিযোগৰ নিৰাকৰণৰ অৰ্থেই গান্ধীজীৰ অসাধাৰণ কাৰ্যকলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি শুনি তেখেতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা ভক্তি মোৰ অন্তৰত উপজি পৰিছিল। অৰ্থাৎ পদ্মনাথ গোহাঁই ডাঙৰীয়াই এনেকৈ ভাবিছে, তেওঁ মনৰ ভাৱটো প্ৰকাশ কৰিছে এই গল্পটিৰ জৰিয়তে। কিন্তু তেতিয়ালৈকে তেখেতৰ জন্মভূমি ভাৰতবৰ্ষত নিজ জাতীয় ভাৰতবাসীৰ অন্তৰত সেইবোৰ কাৰ্যকলাপ আৰু কাৰ্যনীতি বিষয়ক অনুভূতি বহলকৈ বিৰঙি উঠা দেখা নগৈছিল। মাথো দূৰ দূৰৈৰ বিদেশ আমেৰিকা যুক্তৰাষ্ট্ৰত গান্ধীজীৰ মহামানৱিক কাৰ্যকলাপৰ বহুল আলোচনা সমালোচনা চলিছিল। বিশেষ আমেৰিকাৰ খ্ৰীষ্টিয়ান মিছনেৰী সম্প্ৰদায়ে গান্ধীজীৰ মানৱ জাতিৰ মংগলাৰ্থে কৰা অলৌকিক আত্মোৎসৰ্গত বিস্ময় মানি তেখেতক অশেষ প্ৰশংসা কৰিছিল। এনে কি নহয় আন কি হ'ব লাগিছিল, সেই সম্প্ৰদায়ৰ পুৰোহিত পাদ্ৰীসকলেও মহাত্মা গান্ধীজীক অৱতাৰী মানৱ মহাত্মা যীশুখ্ৰীষ্টতকৈ ওপৰ খাপৰ আখ্যান দিবলৈ লক্ষ্য কৰি স্তম্ভিত হৈছিল। এনেতে মহাত্মা মোহনদাস কৰমচাঁদ গান্ধী জন্মভূমি ভাৰতবৰ্ষলৈ উভতি আহে। তেখেতে পৰাধীন স্বজাতি ভাৰতবাসীৰ উদ্ধাৰৰ অৰ্থে বিবিধ বিষয়ক নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক দেশ হিতকৰ কাৰ্যত আত্মনিয়োগ কৰে। সেই আলমতে গান্ধীজীয়ে সেই কালৰ ভাৰত গভৰ্ণৰ জেনেৰেল লৰ্ড ৰিডিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন বৰ দীঘলীয়া পত্ৰ লিখে। এতিয়া তোমালোকৰ এটা কুৱেশ্যন হ'ব পাৰে, সেই পত্ৰত গভৰ্ণৰ জেনেৰেলক অৰ্থাৎ গভৰ্ণৰ জেনেৰেল মানে লৰ্ড ৰিডিঙক ডিয়াৰ ছাৰ বুলি সম্বোধন কৰি ইয়ৰ এক্সিলেঞ্চিৰ ঠাইত উকাকৈ অকল ইয়ৰ বুলি লিখা স্বাধীনচিতীয়া কথাবোৰ পঢ়ি বিস্ময় মানিব লগাত পৰিছিলোঁ হওক। বাস্তৱতে তেতিয়ালৈকে কোনোজনে ভাইচৰয় বা গভৰ্ণৰ জেনেৰেলক সেইভাৱে উকাকৈ সম্বোধন কৰা তোমালোকৰ চিঠি পত্ৰ কাৰ্যাদি মোৰ চকুত পৰা নাছিল। তেতিয়াৰ পৰা মহৎমনা স্বাধীনচিতীয়া মহামানৱ মহাত্মা মোহনদাস কৰমচাঁদ গান্ধীৰ দৰ্শন লাভৰ জেউতি মোৰ মনত খৰকৈ বাঢ়িবলৈ ধৰিলে আৰু মনে মনে সেই ধাউতি নিবৃত্তিৰ অৰ্থে চেগ চাবলৈ ধৰিলোঁ। অৰ্থাৎ কথাটো হৈছে কি, আগতে ভাইচৰয় বা গভৰ্ণৰ জেনেৰেলবিলাকক ভগৱান বুলি মানিছিল বা বহুত ভয় কৰিছিল। তো ডাইৰেক্টলি এনেকৈ ইয়ৰ এক্সিলেঞ্চি বুলি মানিছিল বা বাধ্য বুলি যিটো আমাৰ ৱৰ্ড অসমীয়াত লিখে, তো সেই ৱৰ্ডটো মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰা নাছিল। মহাত্মা গান্ধীয়ে চিধাকৈ লিখি দিছিল, ইয়ৰ বুলি ডাইৰেক্ট লিখিছিল। অৰ্থাৎ বেছি খাতি নকৰাকৈ চিধাকৈ পোনপটীয়াকৈ চিঠিখন লিখি পঠিয়াইছিল। এনেতে মহাত্মা গান্ধীৰ ভাৰত পৰ্যটনলৈ ওলোৱা সম্ভেদ পাই সেই চেগ ধৰিবলৈ সংকল্প কৰি উদ্গ্ৰীৱভাৱে বাট চাই ৰ'লোঁ। তাৰ পিছত শুনিলোঁ বোলে গান্ধীজীৰ সেই পৰ্যটন একে যাত্ৰাত অসমলৈকো বিস্তৃত হ'ব। অৰ্থাৎ পদ্মনাভ গোহাঁই ডাঙৰীয়াই গান্ধীজীক লগ কৰিবলৈ উত্ৰাৱল হৈ থকা সময়তে তেখেতে এই যাত্ৰাৰ সম্ভেদ পালে আৰু অসমলৈতে আহিব, সেই যাত্ৰাৰো উমান তেখেতে তাত পালে। আহিয়েই পোনপ্ৰথমে এৰাতি গুৱাহাটীত মিষ্টাৰ তৰুণৰাম ফুকন চাহাবৰ বঙলাত সদলে আলহী হ'ব, অৰ্থাৎ দল লৈ আহিব শুনি ৰং পালোঁ আৰু মিষ্টাৰ ফুকনলৈ লিখি গান্ধীৰ অসম ভ্ৰমণ তালিকাখন অনাই ল'লোঁ।
অৰ্থাৎ গান্ধীজীৰ অসম ভ্ৰমণৰ যিখন কাৰ্যসূচী আছে বা যিখন ৰুটিন আছে সেই ৰুটিনখন গোহাঁই ডাঙৰীয়াই আনিলে। অৰ্থাৎ আমি নেক্সট পাছলৈ পঢ়িম। ইংৰাজী 1921 চনৰ 21 আগষ্ট তাৰিখে ৰাতিপুৱা 8 বজাত গান্ধীজী তেজপুৰৰ ঘাটত নমাৰ কথা। সেই অনুসৰি আমি তেজপুৰবাসীয়ে 3 দিন আগৰ পৰাই গান্ধীজীক আদৰিবৰ অৰ্থে জাহাজ ঘাটত সমবেত হ'বলৈ সষ্টম হলো হওক। অৰ্থাৎ প্ৰস্তুতি পূৰ্ণোদ্যমে চলিছে, তেজপুৰবাসীয়ে প্ৰস্তুতি পূৰ্ণোদ্যমে চলাইছে মহাত্মা গান্ধী তেজপুৰৰ ঘাটত অৱতৰণ কৰাৰ পিছত আদৰিবলৈ। সেই উদ্দেশ্যে গান্ধী আগমনৰ বাৰ্তা তেজপুৰৰ সদৌ মৌজা গাঁও আৰু লাগতিয়াল কেন্দ্ৰসমূহত সুবহুলকৈ প্ৰচাৰ কৰিলো হওক। অৰ্থাৎ প্ৰচাৰ কৰিছে যে গান্ধীজী আহিব অমুক তাৰিখে অমুক বজাত, অৰ্থাৎ 8 বজাত। নিৰ্ধাৰিত দিনা পুৱা 6 বজাৰ পৰা আৰম্ভ কৰি 8 বজাৰ ভিতৰত তেজপুৰ জাহাজ ঘাটত সমবেত ৰাইজ নধৰা হ'ল। অৰ্থাৎ বেৰি দি বাট নোপোৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল তেজপুৰ ঘাটত। টাউন আলিবাটৰ বেৰি দি বাট নোপোৱা হ'ল। কিন্তু এফেৰি আহুকালৰ বিষয় এইটোৱেই হ'ল যে সেইদিনা উপজি পুৱাৰে পৰা বতৰৰ বিপাক ঘটিল। অৰ্থাৎ সেই চবখিনি ঠিকে আছিল যদিও সেইদিনা এটা অথন্তৰ হ'ল বা আহুকাল হ'ল যে সেইদিনা বতৰৰ পৰিস্থিতিটো বহুত বেছি ভাল নাছিল, বতৰটো অলপ বেয়া আছিল। কি হয়, মেঘে নেৰা নপৰাকৈ ধাৰাসাৰ বৰষুণ দিবলৈ ধৰিলে। তথাপি ৰাইজ অকণো হতাশ হোৱা নাছিল। বতৰৰ আহুকাললৈ আওকাণ কৰি তিতিবুৰি জুৰুলি জুপুৰি হৈ হাজাৰ বিজাৰ ৰাইজে ঘাটৰ পৰা একেথৰে উজনিমুৱা জাহাজ অহালৈ উদ্গ্ৰীৱভাৱে নিৰীক্ষণ কৰিবলৈ ধৰিলে। অৰ্থাৎ উজনিমুৱাকৈ গান্ধীজীৰ জাহাজখন যিহেতু আহিব, গতিকে সকলো ঘাটত উপস্থিত তেজপুৰবাসী ৰাইজে তেখেতক অলপ আচৰিত মানিবলগীয়া যে সেইদিনা জাহাজ অহাটো ভালেমান পলম ঘটিল। যিহেতু বতৰৰ অৱস্থা বহুত বেছি ভাল নহয় বা মেঘে নেৰা নপৰাকৈ বৰষুণ দি আছে, তো জাহাজবিলাক অহাটো অলপ খেলি মেলি হয়। আমনি অনুভৱ কৰা নাছিল যদিও একেথৰে চাই থকা ৰাইজে গা মনৰ উচপিচনিত চকু পিৰিকিয়াবলৈ ধৰিলে। অৰ্থাৎ আমাৰ কি হয়, বহুত বেছি অসহ্য টাইপৰ এটা ফিল কৰিছে, কিন্তু তথাপিও মনটো সান্তনা দি ৰাইজবিলাক আছে যিহেতু মহাত্মা গান্ধীক চাবলৈ পাব। ইফালে মৌচোপা বৰষুণ ধাৰাসাৰে পৰিবই লাগিছে, কিন্তু সমবেত উৎকণ্ঠিত চিতীয়া ৰাইজে তালৈ কটাহী কৰা নাই। তিতা তিতিছেই, আধা তিতাবিলাকে গাৰ তিতা কাপোৰ চেপি ল'বলৈ বুলি জাহাজৰ পোষ্ট অফিচ আৰু কাষৰ ৰেল অফিচ, মালগাড়ী ইত্যাদিত আশ্ৰয় লৈছেগৈ। অৰ্থাৎ কি হৈছে, যিমানে বৰষুণ দি আছে যদিও ৰাইজে কেৰেপ কৰা নাই, যিহেতু মহাত্মা গান্ধীক চাবলৈ পাব। সেইকাৰণে আধা তিতিলেও তেওঁলোকে তাত আছে বা সম্পূৰ্ণ তিতাবিলাকে কাপোৰ খুলি সেইবিলাক ঠিক ঠাক কৰি লৈছে, চেপি লৈছে, কাপোৰবিলাকৰ পৰা পানীখিনি চেপি লৈছে, বৰষুণৰ পানী। মই অগত্যা ঘাটৰ কাষত খালী হৈ থকা মটৰ গাড়ী এখনত সোমাই আশ্ৰয় ল'বলৈ বাধ্য হ'লোঁ। অৰ্থাৎ লিখকেও আমাৰ বাধ্য হ'ল বৰষুণৰ কাৰণে গাড়ী এখনৰ ভিতৰত সোমাই আশ্ৰয় ল'বলৈ। এনেতে ভালেমান দূৰত ৰিণিকি জাহাজৰ ধোঁৱা দেখা গ'ল। দেখি উদ্গ্ৰীৱ ৰাইজ উৰলীকৃত হৈ উঠিল। অৰ্থাৎ এটা আনন্দমুখৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, উদুলি লাগিল যে মহাত্মা গান্ধী আহিছে। চাওঁতে 1.5 ঘণ্টামানৰ মূৰত 9 বজাত গান্ধীফাৰী জাহাজঘাট চাপিলহি। অৰ্থাৎ গান্ধীফাৰী মানে গান্ধীজী আৰু গান্ধীজীৰ দলটো আহি জাহাজঘাটত উপস্থিত হ'লহি। তো আজিৰ ভিডিঅ'ত মই এইখিনিলৈকে ৰাখোঁ। নেক্সট ভিডিঅ'ত আমি নেক্সট পাৰ্টটো আলোচনা কৰিম। ধন্যবাদ।